guys, welcome to my channel আৰু সকলোকে স্বাগতম আৰু সুপ্ৰভাত। এতিয়া বাজিছে 11টা আৰু মই কৰি আছো অলপ চলপ কাম। আজি আচলতে বহুত ৰ'দ দি আছে, দেখিছেনে এডাল বৰ অশান্তি লাগে এনেকৈ ন, চুলিবিলাক এনেকৈ টইণ্টকৈ গুচি গ'লে। বাৰু যি কি নহওক, আজি দি আছে বহুত ৰ'দ, এইবিলাক দেখিছেনে ঘাম মোৰ। আৰু মই অলপ চলপ কাম কৰি আছোঁ আৰু এতিয়া লাহেকৈ ভাতকেইটাও পাতি দিম। ৰাতিপুৱাতে কণী আলু বইল কৰি থোৱাই আছে, সেইখিনি দি আলু কণী দম বনাম। আৰু আজি আপোনালোকক ৰেচিপি নিদিওঁ, কণী আলুৰ দম চবেই বনাব জানে, আৰু তথাপিও আজি নিদিওঁ বুলি ভাবিছোঁ। কাৰণ সদায় প্ৰত্যেকটো ভ্লগতে মই কি বনাওঁ নবনাওঁ গোটেই ৰেচিপিটো আপোনালোকক দিওঁৱেই, আৰু যদি আজিও দিওঁ খুব বৰিং হৈ যাব আৰু লগতে কুকিং ভ্লগ হৈ যাব নহয় জানো। চ' এইটো দেখিছেনে কেনেকৈ চাই আছে, এইটো চাওক। মানো কি চাই আছা বেটা, কি চাই আছা? এইটো দেখিছে, এইটো इसे देखिए, गौर करके इसे देखिए। বাৰু সি তেনেকৈ থাকে, খিৰিকীৰ ওচৰত পৰ্দাখন গুচাই দিব লাগে তাক খালি। বাৰু এতিয়া মই কামখিনি কৰোঁ, ভাতখিনি বনাওঁ, কিন্তু আপোনালোকক নেদেখাওঁ, আপোনালোকক বেলেগ এটা ভিডিঅ' দেখাম। তেতিয়ালৈকে আপোনালোকে এটা বেলেগ ভিডিঅ' মোৰ উপভোগ কৰক, তেতিয়ালৈকে মই কামখিনি কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বেলেগ ভিডিঅ' মানে আপোনালোকেতো জানে মোৰ বাহঁত আহিছিল আৰু সিহঁত এতিয়া গ'লগৈ সিহঁতৰ ঘৰত, বিশ্বনাথ চাৰিআলিলৈ উভতি গ'ল। গতিকে তাইৰ বাৰ্থডে আমি চেলিব্ৰেট কৰিছিলোঁ ইয়াতে, বাৰ্থডেটো তাই ইয়াতে কৰি গ'ল মাহঁতৰ তাত। গতিকে তাইৰ বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ, আৰু তাইৰ বাৰ্থডে পৰিছিল এইটো ছানডেটো জানেই চব বন্ধই থাকে, বিশেষকৈ আমাৰ ইয়াত একদম পটককৈ বন্ধ কৰি দিয়ে মানে। গতিকে তাইৰ কাৰণে একো গিফ্ট কিনিব মই নোৱাৰিলোঁ, আৰু মই তাইক বাৰ্থডে যে আছিল সেইটোও মই নাজানিছিলোঁ, নহ'লে আগতে কিবা এটা কিনি থৈ দিলোঁ হয়। কিন্তু বৰ পটককৈ গম পালোঁ, ভিনদেউৱে ক'লে। চ' মই তাইৰ কাৰণে এটা ধুনীয়া কেক বনাইছোঁ। ঘৰত যিখিনি সামগ্ৰী আছে, একদম ইনষ্টেণ্ট কেক বুলি ক'ব পাৰি, মানে ঘৰত যিখিনি বস্তু আছিল সেইখিনি দিয়ে বনাই দিলোঁ। তেনেকৈ বিশেষ একো নাছিলেই আচলতে, সামগ্ৰী নাছিলে, নহ'লে বেছি ভাল হ'ল হয় কেকটো, কিন্তু ইমান বেয়াও হোৱা নাছিল, খাবলৈ বহুত টেষ্টি হৈছিলে। চ' মই সেই কেকৰ ৰেচিপিটো আপোনালোকক দিওঁ, আচলতে টেষ্টি হোৱাৰ কাৰণেহে দিছোঁ দেই, নহ'লে নিদিলোঁ হয় চাগে। কেকটো বনোৱাটো আপোনালোকক দেখুৱাম, আৰু লগতে মিড নাইট বাৰ্থডে পাৰ্টি হৈছিল সেইটো দেখাম। মিড নাইট আমি মাহঁতৰ ঘৰত আছিলোঁ এদিন, আৰু তাৰ পিছদিনাখন আকৌ সন্ধিয়া বাৰ্থডে পাৰ্টি আমি কৰিছিলোঁ, সেইখিনিও আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব, আৰু তেতিয়ালৈকে মই কামখিনি কৰি লওঁ জল্দি, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু আজি ভিডিঅ'টো বহুত এক্সাইটিং হ'ব, তেনেহ'লে চাই থাকক সেই ভিডিঅ'টো। কি খাই আছা? মেগী তেনেকৈ খায়? তুমি অলপ বেয়া হৈছে নেকি, খুই খাই আছা যে? হা চা মুখখন দেখুৱাই, কি কৈছা? কিবা মছলাটো কম হৈছে। কি মছলা? মেগীত মছলাটো কম হৈছে, সেইকাৰণে বেয়া লাগি আছে। সেইকাৰণে বেয়া লাগিছে। হাতে কি চা মুখখন চা। তুমি মোৰ কাৰণে নচবা নেকি? কি বস্তু নথম? এইবিলাক কোনবিলাক মা? এইবিলাক কোনবিলাক জান? ইমান মছলা খাব নালাগে, তুমি সৰু ছোৱালী নহয়, তোমাৰ পেটত প্ৰব্লেম হ'ব জানা। নহয়, কালি আকৌ মছলা ইয়াত দি পেলাই খাব লাগিব। আৰু আছে নহয়, এইখিনি আধা ৰোৱা ৰাতি বেয়া হৈ যাব, বুজিছা? সেইকাৰণে মই খাই দিছোঁ দেই। আৰু ইয়াৰ ৰাতি 12টা বজাত আমি তাইক বাৰ্থডে উইচ কৰিছোঁ, কিন্তু প্ৰথম উইচটো কৰিছে তাইক ভিনদেউৱে, তাৰপাছত আমি কৰিলোঁ। আৰু এতিয়া 12টা বাজিছে আৰু কেক কাটিঙত লাগি আছে, আৰু জানেই কেক কাটিঙৰ আগত প্ৰত্যেকে আজিকালি এখন চেলফি তুলি লয়, গতিকে তাহাঁতেও চেলফি লৈ আছে। আৰু তাৰপাছত কেক কাটিং কৰিব, আৰু মই ৱেইট কৰি আছোঁ কেতিয়া কেক কাটে, কাৰণ কেক কাটি মই ক্ৰীমবিলাক লগাবলৈ বহুত ইন্তজাৰ কৰি আছোঁ সিহঁতক। আৰু এতিয়া কেকটো বনাম, তাৰ কাৰণে আমাক লাগিব এখন চামুচেৰে মই 3 চামুচ পাউডাৰ গাখীৰ লৈছোঁ,
আৰু তাতে মই এনেকৈ চামুচেৰে মেজাৰমেণ্ট কৰি আমুল তাজা দিছোঁ একদম ৱাৰ্ম গাখীৰটো দিব মানে বেছি গৰমো নকৰিব বেছি ঠাণ্ডাও নহয় সেইখিনি তেনেকৈ আপোনালোকে দিব আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰিব যাতে গুটি গুটি হৈ নাথাকে সাধাৰণতে আমি ভালকৈ যেতিয়া মিক্স নকৰোঁ এভৰিডে যোনটো আমাৰ গাখীৰ সেইটো পাউডাৰ গাখীৰটো কি হৈ থাকে গুটি গুটিৰ নিচিনা হৈ থাকে গতিকে বহুত টাইম ভালকৈ মিক্স কৰিব আপোনালোকে আৰু এইখিনি মিক্স কৰাৰ পাছত মই এতিয়া এই চামুচখনৰ জোখেৰে 3 চামুচ ময়দা দি দিম আৰু সেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম একেবাৰে পাতলাও নকৰিব অলপ ক্ৰিমি টাইপ কৰিব চাই যাব ভিডিঅ'টো যেনেকৈ মই কৰি গৈ আছোঁ তেনেকৈ কৰি ল'ব আপোনালোকে ঠিক এনেকুৱা কৰি ল'ব দেখিছে নহয় কিমান ক্ৰিমি হৈছে ক্ৰীমৰ নিচিনা লাগিছে আৰু অলপমান বেছি ডাঠ হোৱা যেন মই পাইছোঁ গতিকে মই অলপমান আৰু গাখীৰ দি দিছোঁ আৰু লগতে 3 চামুচমান ময়দা দি দিছোঁ কাৰণ মই ভাবিলোঁ যে এই পেষ্টটো ইমানখিনি দিলে কেকটো যথেষ্টখিনি সৰু হ'ব গতিকে অলপ ডাঙৰকৈ বনাম বুলি ভাবিছোঁ গতিকে অলপমান বেছিকৈ বস্তু দি দিলোঁ আপোনালোকে কমকৈ দিলে কমকৈ দিব পাৰে কোনো কথা নাই মই অলপ বেছিকৈ দি দিলোঁ আৰু এইখিনি হ'ল পিচি লোৱা চেনি সেইখিনিও তাতে এড কৰি দিলোঁ আৰু লগতে আকৌ অলপমান গাখীৰ দি ধুনীয়াকৈ এড কৰি আছোঁ আৰু লগতে এটা দি দিম কণী মই ভাবিছিলোঁ কণী নিদিম বুলি কিন্তু লাষ্টত দি দিলোঁ এটাই দিছোঁ বেছি দিয়া নাই আৰু এতিয়া ইয়াতে দি দিম ৰিফাইন মই এই চামুচখনেৰে 3 চামুচ ৰিফাইন ল'লোঁ দেখিছে আপোনালোকে আচলতে মই 2টা কেক বনাম ইয়াৰ এইটো সৰুকৈ বনাম ইমানো ডাঙৰ নকৰোঁ আৰু ইমানো সৰু নহয় মিডিয়াম চাইজৰ বনাম এয়া দি দিলোঁ বেকিং চ'ডা চ' কি কৈ আছিলোঁ মই আপোনালোকক ইমানো ডাঙৰ নবনাওঁ কেকটো মিডিয়াম চাইজৰ বনাম ইয়াৰ তলত যিটো কেক দিম সেইটো অলপ ডাঙৰকৈ বনাম চ' এইটো বেলেগ ফ্লেভাৰ থাকিব আৰু তলৰটো বেলেগ ফ্লেভাৰ থাকিব গতিকে এই কেকটো এতিয়া বনাই লওঁ ইয়াতে মই অলপমান নিমখো দি দিছোঁ আৰু এইখিনি বেটাৰটো হৈ গৈছে আৰু ইয়াতে মই পিচি লোৱা অলপমান বাদাম দি দিছোঁ একেবাৰে অকণ সামগ্ৰীৰে বনাইছোঁ যিহেতুকে ঘৰত বস্তু পাবলৈ নাই আজি দেওবাৰ লকডাউন চ' আৰু ইয়াতে মই এনেকৈ আটা লগাই দিছোঁ ৰিফাইন ফাৰ্ষ্টে দি আটা লগাই দিছোঁ আৰু এইটো মোৰ ফাইনেল কেকটো কেনেকুৱা লাগিছে জনাব এইটো কেকটো বনাই থকা ৰেচিপিটো আচলতে ডিলিট হৈ গ'ল গতিকে লগালগ এইটোৱে দেখাই দিলোঁ আৰু এয়া কেকটো লৈ আহিছোঁ বাৰ কাৰণে আৰু তাই এতিয়া কাটিব কিহেৰে কাটিব আপোনালোকে চাব খুবেই ইণ্টাৰেষ্টিং হ'ব বাপ্পাও কেক কাটিছে দাৰে একচুৱেলি আইডিয়াটো মোৰে আছিল দাখনত গামোচা এখন বান্ধি দিছোঁ আৰু কেকটো তাইক দাৰেই কাটিব দিলোঁ বেছি নোৱাৰিলে লাষ্টত গৈ তাই চুৰিখনে ব্যৱহাৰ কৰিলে আপোনালোকে ভাবিছে কেকটো খুব টাইট আছিল বুলি কিন্তু দাখনৰহে ধাৰ নাছিল আৰু বাৰ্থডেৰ পিছদিনাখনে সিহঁত ঘৰত যাবলৈ ওলাইছে এতিয়া আৰু এইখিনি টাইম খুবেই বেয়া লাগে নহয় জানো আমি থাকোঁ ইমান ওচৰত আমি তিনিজনী কিন্তু বা কিমান দূৰত থাকে বহুত দূৰ বুলিয়ে ক'ব লাগিব আৰু সেয়া আৰু তাহাঁত যায় এতিয়া আৰু ভালে যাতে গৈ পায় তাৰে কামনা কৰিছোঁ চালেনে ভিডিঅ'টো মই কাম বন কৰিলোঁ আৰু তামোল খাইছিলোঁ যে পূৰা দাগ হৈ আছে মই কাম বন কৰিলোঁ আৰু লগতে গাটোও ধুই আহিলোঁ আৰু আজি ৰাতিপুৱা ভালকৈ ব্ৰেকফাষ্ট কৰা নাছিলোঁ গতিকে এতিয়া বৰ ভোক লাগিছে ভাবিলোঁ খাই লওঁ কিবা পাছত দেখিছা শৰীৰত খাই আছে কি হ'ল আৰু ন খালেই হ'ল পেট ভৰিলে হ'ল কিহত খাইছে এইটো ইম্পৰ্টেণ্ট নহয় আৰু মই ৰাতিপুৱা ভালকৈ ব্ৰেকফাষ্ট কৰা নাছিলোঁ চ' এতিয়া খাই আছোঁ ভাত হৈছে ভাতটো খাব পাৰোঁ মোৰ এতিয়া ভাত খাব মন যোৱা নাই অলপ দেৰিকৈ খাম ভাতটো যিহেতুকে এতিয়া বেছি বজা নাই এটা বাজিছেহে আমি অলপ দেৰিকৈ ভাত খাওঁ আৰু এতিয়া খাই আছোঁ
ৰুটি খাই আছোঁ ৰাতিপুৱাৰে জানিব বিচাৰিছোঁ কিহৰ লগত খাই আছোঁ মাংসৰ নাপালে আৰু মই বহুত মিছ কৰি আছোঁ তাইক সৰু মাইনাজনী বহুত মিছ কৰি আছোঁ তাই একচুৱেলি মোৰ ভাগিনৰ নিচিনা নহয় তাই মোৰ ফ্ৰেণ্ডৰ নিচিনা যদিও টিকলা তাইৰ লগত চব কথা শ্বেয়াৰ কৰিব পাৰি আৰু চবতছে ইণ্টাৰেষ্টিং থিং তাই চলিউশ্যনো দি দিয়ে ভেৰি ইণ্টাৰেষ্টিং ন মান্নাত চাই আছে মোক মোৰ দেখাৰ এইটো কাক চাই আছে ধ্যান কাক চাই আছে বেটা ইফালে মই এনেকৈ খাই খাই যদি আপোনালোকৰ ওচৰত ভিডিঅ' কৰি থাকোঁ আপোনালোকৰ ভিডিঅ'টোও বৰিং লাগিব প্লাছ মোৰ পেটটো ফুলিব পাৰে ঠিক আৰু দেৰিকৈ আপোনালোকক মোক পায় এতিয়া ভাত খাব বহিছোঁ আৰু অকলে অকলে ভাত খাই আছোঁ আৰু এতিয়া বাজিছে প্ৰায় 3টা তেখেত নাই তেখেতক খুৱাই বুৱাই পঠিয়ালোঁ চ' অকলে ভাত খাই আছোঁ মানুহো খালে ভাত কণী বনাইছোঁ কণী আলুৰ দম আৰু ভাত বিশেষ একো নাই কেতিয়াবা এনেকৈ খায়ো ভাল লাগে নহয় জানো আপোনালোকে মোৰ ব্লগবিলাক চাই কেনে পায় কোনো নজনাই কিন্তু ভিউজ থাকে মানে কমে থাকে মোৰ কাৰণে এইখিনি বহুত ফ'কাছ আহে ভিউজ আহে কিন্তু কোনেও একো এটা মানে মন্তব্য নিদিয়ে কেনে পালে বেয়া পালোঁ বুলিও মন্তব্য নিদিয়ে ভাল পালোঁ বুলিও মন্তব্য নিদিয়ে জাষ্ট চাইহে যায় আপোনালোকে ক'ব যদি বেয়া লগা বুলি ক'ব ভাল লাগিলে ভাল লগা বুলি ক'ব মোৰ খুব বেয়া লাগে তেনেকৈ আৰু নাজানো কিবা ইউটিউবটো খোলাত মোৰ কিবা ভুল হৈছে নেকি নাজানো মোৰ ভিডিঅ'বিলাক চবলৈকে শ্ব' নহয় নেকি নাজানো আৰু দেই কাৰণ ফাৰ্ষ্ট টাইম ইউটিউব খুলিছোঁ ইউটিউবৰ বিষয়ে মোৰ ইমানখিনি জ্ঞান নাই তেনেকৈ পাৰোঁ তেনেকৈ খুলিছোঁ আৰু চ' তেনেকৈ বেয়া লাগে দিয়কচোন ভিউ চিউ নাপাওঁ লাইক চাইক নাপাওঁ ছাবস্ক্ৰাইবাৰ নাই একো নাই তথাপিও ইউটিউব চেনেল খুলি বহি আছোঁ আচলতে এটা মেমৰি হৈ থাকিব সেইবুলি মই মোৰ একাউণ্টটো ডিলিট কৰি দিয়া নাই নহ'লে কেতিয়াবা এনেকুৱা মন যায় মোৰ একাউণ্টটো মই ডিলিট কৰি দিওঁ বন্ধ কৰি দিব মন যায় কিন্তু কি কৰিব আৰু কৰিব মন নাযায় এটা মেমৰি হৈ থাকিব ন সেইকাৰণে ঠিক আছে মই ভাতকেইটা খাই লওঁ আপোনালোকক দেখুৱাই নাথাকোঁ কিবা লাগি যাব মই ভাতকেইটা খাই লওঁ আপোনালোকক দেখুৱাই নাথাকোঁ মোৰ পেট ফুলি যাব নহয় আচলতে আপোনালোকে পঢ়ি যাব তাই ভাত খাইছে আৰু আমি তাইক চাই থাকিম নেকি হয় নহয় মই ভাতকেইটা খাই লওঁ পিছত আপোনালোকক পাই আছোঁ কণীটোও খাই লওঁ ভাত খাই আহিলোঁ আৰু এখন তামোল লৈ আহিছোঁ আচলতে ৰাতিপুৱা চাহ খাই উঠি দিনত আকৌ ভাত খাই উঠি আকৌ ৰাতি ভাত খাই উঠি মোক 3খন তামোল গোটেই দিনটোত লাগে কেতিয়াবা 4খনো হৈ যায় কেতিয়াবা 5খনো হৈ যায় আচলতে তেতিয়াহে মই অলপ এক্টিভ ফিল কৰোঁ আৰু ভাল লাগে নহ'লে মই খাই লওঁ অসমীয়া ছোৱালী হৈ যদি তামোল এখন নাখাওঁ কেনেকৈ হ'ব কওকচোন এটা ব্লগত আপোনালোকক দেখাইছিলোঁ মই মানি প্লেণ্ট ৰোৱা সেই তেতিয়াই ব্লগটো আজি কিমান দিন হ'ল আৰু মানি প্লেণ্টকেইডাল বৰ্তমান ঠিকেই আছে আৰু আজি 5-6 দিনমানেই হ'ল মই ইয়াৰ পানীটো চেঞ্জ কৰা নাই কিন্তু তথাপিও ইমানেই ধুনীয়া হৈ আছে মানি প্লেণ্টৰ গ্ৰ'থটো আৰু নতুন পাতো ওলাইছে কোমল কোমল পাত আৰু কেইটামান মই বাথৰুমতো থৈছোঁ মানে এটা পাতো মৰা নাই এডাল গছো
বেয়া হোৱা নাই এনেকৈ মই দি থৈ দিছোঁ আৰু বাথৰুমত বটলত দি থৈ দিছোঁ এয়া দেখিছে এডাল এয়া কোমল পাত ওলাইছে দেখিছে কেইবাডালৰো এনেকৈ কোমল পাত ওলাইছে সঁচাই বিৰাট ভাল লাগে বিৰাট পজিটিভ লাগে এনেকৈ মানি প্লেণ্ট ঘৰত থ'লে আপোনালোকেও থ'ব পাৰে যদি আপোনালোকৰ ভাল লাগে 4টা বাজিল আপোনালোকৰ লগত কথা পাতোতে আৰু এতিয়া পুৰা বৰষুণ দি আছে মই খিৰিকীখনৰ ওচৰত একদম মোবাইলটো কেমেৰাত ধৰাত লাগিছোঁ আপোনালোকক দেখাবলৈ তেনেহ'লে আজি মোৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ নহ'লে বহুত দীঘল হৈ যাব নতুন ভ্লগ পাই থাকিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব